মোৰ বিয়া তোমাৰ সৈতে নহ'ব চাগে, আন কোনোবাৰ সৈতে হ'ব, যাক মই চিনি জানি নাপাম। মোৰ অনিচ্ছা থাকিলেও সি মোক চুব, মই বিচাৰিলেও একো কৰিব নোৱাৰিম। মোৰ সেই শক্তি নাথাকিব। মই বহুত ঘৃণা পাম, কাৰণ মই পিছলৈ ঘূৰি চাম। মই চাম কোনোবাই মোক স্পৰ্শ কৰাৰ কথা আছিল, আৰু সেইজন তেওঁ নে আন কোনোবা। তেতিয়া ঘৃণাই মোক বমি কৰি দিব, কিন্তু মই বমি কৰিব নোৱাৰোঁ। মই কান্দিম, কিন্তু তেওঁ ভাবিব যে মই সুখত কান্দি আছোঁ। কিন্তু সি এনেদৰে নুবুজিব যে প্ৰতিটো ৰাতি মোৰ বাবে ধৰ্ষণৰ ৰাতি। কিন্তু তেতিয়া মোৰ একো কৰিবলগীয়া নাই। মই এখন কাগজত চহী কৰি মোৰ জীৱনটো বেলেগৰ হাতত তুলি দিলোঁ। প্ৰতিদিনে তেওঁৰ নিজৰ পৰিয়ালৰ মনটোক জয়ী কৰি ৰাখিব লাগিব। কিন্তু মই তোমাৰ পৰিয়ালক লৈ সপোন দেখি আছিলোঁ। মই সপোন দেখি আছিলোঁ তোমালোকৰ পৰিয়ালৰ মন জয় কৰাৰ। কিন্তু চোৱা, একোকেই নহ'ল। এদিন মই এইটোত অভ্যস্ত হ'ম। তাৰ পিছত হঠাৎ এদিন গম পাম, মই মা হ'বলৈ ওলাইছোঁ। এইটো এজনী নাৰীৰ জীৱনৰ আটাইতকৈ সুখৰ দিন। কিন্তু সেইদিনা মই সঁচাই সুখী হ'ম জানো? নাই, নহ'ম। চিঞৰি চিঞৰি কান্দিব মন যাব, কাৰণ মাইনাটো আমাৰ মৰমৰ চিন নহয়। তথাপি তাক পৃথিৱীত আনিব লাগিব, কাৰণ তাৰ একো দোষ নাই। সি অহাৰ পিছত মই তাৰ মুখলৈ চাই সকলো স্বীকাৰ কৰিব লাগিব। এসময়ত তাক ডাঙৰ কৰি বিদ্যালয়লৈ লৈ গৈ মানুহ বনাই 50 পাৰ হৈ চুলি পকিব কেতিয়া আৰম্ভ হ'ব ধৰিবই নোৱাৰিম। ইয়াৰ মাজতে তোমালৈ বহুত মনত পৰিব। তেতিয়া মনে মনে কান্দিম। তাৰ পিছত হুমুনিয়াহ কাঢ়ি আকৌ ব্যস্ত হৈ পৰিম। এনেকৈয়ে সময় পাৰ হৈ যাব। তেতিয়া হয়তো কোনোবা দিনা টোপনিতে গুচি যাম। তুমি হয়তো নাজানিবা সেইদিনা। হয়তো তুমিও মোৰ কথা ভাবি বৰষুণৰ বতৰত দুচকু ভিজাই দিবা বা নিভিজাবা, কিন্তু নোকোৱাকৈ থাকি যাব মোৰ মনৰ অব্যক্ত কথা। তথাপি মনতে কম, তুমি ভালে থাকা। এজনী ছোৱালীৰ নোকোৱা কথাটি দ্ৰষ্টব্য। ছোৱালী যদি ইচ্ছাৰ বিৰুদ্ধে বিয়া হয়, তেওঁৰ স্বামী যিমানেই ভাল নহওক, তেওঁৰ স্বামীৰ আদৰ মৰম চেনেহ তেওঁৰ দ্বাৰা ধৰ্ষিত বুলিয়ে ভাবিবলৈ বাধ্য হ'ব। সেয়া সত্য। এই শব্দকেইটা হয়তো এজনী কোনো এক ব্যৰ্থ বিবাহিত ছোৱালীৰ